Good morning, students. Today I am going to read the poem Ahankar. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই অহংকাৰ কবিতাটো পাঠ কৰিবলৈ লৈছোঁ। অহংকাৰ, কবি ৰঘুনাথ চৌধুৰী। চকুৰে নমনা ক্ষুদ্ৰ ধূলিকণা বতাহত উৰি উৰি ফুলৰ পাহিত ওখ বিৰিখত পৰে দহো দিশ জুৰি। খৰালি দিনত যেনিয়ে চোৱা তেনিয়ে ধূলিৰে ভৰা, গছ লতা তৃণ ঘৰ বাৰী আদি ধূলিৰে উপচি পৰা। সৰু বৰ কাকো নামানে সমূলি নকৰে একোকে ভয়, ৰজা মহাৰাজা সাধু মহন্তৰো শিৰৰ ভূষণ হয়। হঠাতে এদিন বৰষুণ পৰি গছ লতা নিকা হ'ল, গপটো ফন্দা ধূলি কণিকাৰ চিনচাব মাৰ গ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অহংকাৰ কবিতাটোত ৰঘুনাথ চৌধুৰীদেৱে ধূলিকণাৰ বিষয়ে লিখিছে আৰু তেওঁ কৈছে যে চকুৰে নমনা ক্ষুদ্ৰ ধূলিকণা, মানে ধূলিকণাবিলাক ইমানেই সৰু যে তাক আমি চকুৰে মনিব নোৱাৰোঁ। বতাহত উৰি উৰি, ধূলিকণাবিলাক কি হয়, বতাহত উৰি উৰি থাকে। ফুলৰ পাহিত ওখ বিৰিখত পৰে দহো দিশ জুৰি। কৈছে ফুলৰ পাহিত ওখ বিৰিখত, ফুলৰ পাহিবিলাকত পৰি থাকে, গছ লতা ওখ ওখ গছবিলাকত পৰি থাকে বুলি কৈছে। সকলোতে পৰে দহো দিশ জুৰি, সকলোতে পৰি থাকে বুলি কৈছে, লাগি থাকে। খৰালি দিনত যেনিয়ে চোৱা তেনিয়ে ধূলিৰে ভৰা। কৈছে খৰালি দিনত, অৰ্থাৎ জাৰকালি যেতিয়া বৰষুণ কম হয় তেতিয়া কি হয়, যেনিয়ে চোৱা তেনিয়ে ধূলিৰে ভৰা, সকলো ফালে ধূলিময় হৈ থাকে বুলি কৈছে। গছ লতা তৃণ ঘৰ বাৰী আদি ধূলিৰে উপচি পৰা। তো যেতিয়া খৰাং বতৰ হয় তেতিয়া সকলোতে গছ লতা তৃণ ঘৰ বাৰী সকলোতে ধূলি পৰি থাকে বা লাগি থাকে। সৰু বৰ কাকো নামানে সমূলি নকৰে একোকে ভয়। ধূলিয়ে কৈছে যে ধূলি ক'তো মানে কাকো ভয় নকৰে, সকলোতে লাগি থাকে। ৰজা মহাৰাজা সাধু মহন্তৰো শিৰৰ ভূষণ হয়। ৰজা মহাৰাজা সাধু মহন্তৰো শিৰৰ ভূষণ হয় বুলি কৈছে, মানে শিৰ মানে মূৰতো তেওঁলোকৰ পৰি থাকিব পাৰে বুলি কৈছে। তো মানে আমি ৰজা মহাৰাজা বুলি ক'লে আমি অলপ ভয় কৰোঁ, হয়নে? কিন্তু ধূলিৰ সেই ভয় ভাৱ নাই, মানে ধূলিয়ে সকলোতে লাগি থাকিব পাৰে। হঠাতে এদিন বৰষুণ পৰি গছ লতা নিকা হ'ল, গপটো ফন্দা ধূলি কণিকাৰ চিনচাব মাৰ গ'ল। আৰু কি কৈছে, হঠাতে এদিন বৰষুণ আহিলে আৰু বৰষুণৰ পানীৰ টোপালেৰে গছ লতাবিলাক চফা হ'ল, নিকা মানে চাফা। গপত উফন্দা অহংকাৰ কৰা মানে ধূলি কণিকাৰ চিনচাব মাৰ গ'ল। আৰু অহংকাৰ কৰি থকা মই বৰ বুলি ভবা ধূলি কণিকাৰবিলাকৰ কি হ'ল, চিনচাব নাইকিয়া হ'ল বুলি কৈছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অহংকাৰ কবিতাটিৰ পৰা আমি এই শিক্ষা লাভ কৰোঁ যে আমি কেতিয়াও মই বৰ বুলি অহংকাৰ কৰিব নালাগে। অহংকাৰ কৰিলে এদিন নহয় এদিন পতন হ'বই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই কবিতাটো পঢ়িবা, পঢ়ি মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। আৰু কবিজনাৰ বিষয়ে কিতাপৰ তলত দিয়া আছে, তোমালোকে তেওঁৰ বিষয়ে পঢ়ি তেওঁৰ বিষয়ে জানি থবা। ধন্যবাদ।